Hello everyone, welcome back to my YouTube channel. আৰু আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এফালে মই এতিয়া ঘৰলৈ গৈ আছোঁ, ডিব্ৰুগড়ৰ পৰা এতিয়া ঘৰলৈ গৈ আছোঁ। তাৰপিছত এতিয়া ভাইটি আহিব দিবৰ কাৰণে, কিন্তু আধালৈকে মানে খোজকাঢ়ি গৈ আছোঁ আৰু এতিয়ালৈকে আহে। তো আজি ভিডিঅ'টো চাই থাকিব শেষৰলৈকে, কি হয় আপোনালোকক দেখাই থাকিম। আৰু এফালে পূৰা খালী পূৰা ৰাস্তাবিলাক। আৰু মই ঘৰলৈ আহিছোঁ মানে আমাৰ যিহেতু ধান চান দাই মেলি চব শেষ হৈ গ'ল আৰু আজি হৈছে নখোৱা। তো সেইকাৰণে মানে মায়ে মাতি পঠিয়ালে যে আহিবি বুলিকে, তো সেইকাৰণে আহি দিলোঁ। আৰু তাৰপিছত এতিয়া মানে ভাইটি এতিয়ালৈকে আহি পোৱাহিয়ে নাই আৰু মই খোজকাঢ়ি গৈ আছোঁ। এইফালে ৰ'দো পূৰা দিছে। তো ভিডিঅ'টো চাই থাকক, ঘৰ পাই লওঁ তাৰপিছত লগ পাই আছোঁ। আৰু এইফালে আমি এতিয়া গৈ আছোঁ, ভাইটিয়ে নিবলৈ আহি গ'ল। আৰু মানে কি হ'ল, স্কুটিখনত তেল নাই, একেবাৰে একদম স্পীডত লৈ গৈছে পূৰা, মানে শেষ হৈ থাকিব বুলি। তো ভিডিঅ'টো চাই থাকক আৰু কি দেখক। হেল্ল' এভৰিৱান, আৰু এতিয়া মই ঘৰত সোমাই মেলি ড্ৰেছ চেঞ্জ কৰি মেলি এতিয়া মই এফালে দেখিছেনে একদম পূৰা হাবি একদম পূৰা এনেকৈ আহিছোঁ। আৰু এইফালে অহাটো কাৰণ হৈছে মানে এইফালে দেখিছেনে, এইফালে আমাৰ যোনটো এইটো পুখুৰী হয় আমাৰ ঘৰৰ নিজৰ। তো ইয়াত মানে ভাইটিক মাছ ধৰিব দিছোঁ, লোকেল মাছ, যিহেতু ইয়াত ফিচাৰী নিচিনা হেৰি কৰি থৈ দিয়া আছে। তো সেইকাৰণে লোকেল মাছ ধৰিব দিছোঁ। এতিয়া পায় নে নাপায় সিহে জানে আৰু। এতিয়া ভিডিঅ'টো চাই থাকিব, কি মাছ পাওঁ আপোনালোকক দেখাম। আৰু যিহেতু আজি নখোৱা হয়, তো সেইকাৰণে মানে কি হ'ল, ভাবিছোঁ লোকেল মাছো দি দিম আৰু কিমাননো কিনা মাছ খাব। তো সেইকাৰণে এতিয়া ধৰিছে, কি পাওঁ দেখাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তেন্তে আৰু বেছি নকওঁ আৰু। তো এইফালে এতিয়া ভাইটিয়ে প্ৰথম জাল মাৰিছে, কি মাছ পায় আপোনালোকক ওচৰলৈ গৈ দেখাম। আৰু ব'লকচোন গৈ লওঁ। এতিয়া কি হ'ল মানে আমাৰ বেড লাক, প্ৰথম জালত একো মানে ডাঙৰ মাছ একোৱে নাহিলে। সৰু পুঠি মাছ কেইটামান আহিছে আৰু সৰু মানে পোনে মেলিছিলে, তেনেকুৱা মাছ কেইটামান আহিছে। তো সেইকেইটাতো খাব নোৱাৰি। তো সেইকাৰণে মানে প্ৰথম জালটো আৰু বেড লাক আৰু। তাৰপিছত এতিয়া আকৌ মাৰিব চাওঁ, কি মাছ পায় নে নাপায় আৰু ইমান ডাঙৰ পুখুৰীটোত ক'ৰবা মাছ পাবনো। তো হ'লেও চেষ্টা কৰি চাওঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, যদি পাওঁ দেখাম, নেপালেও দেখাম। কি সৰু পোৱালি মাছ পাইছোঁ সেইখিনিও দেখাম। তো ভিডিঅ'টো চাই থাকক। আৰু এইফালে আমাৰ নেদেখাওঁ আৰু তাক, চাই থাকক ভিডিঅ'টো। টিংটো দে মোক, টিংটো দে, মই ওপৰে যাওঁ, হয় ইডোখৰত নামিম দে, টিংটো দে, চাই থাকক। তো আজি কি ক'ব লাগিব, মানে সম্পূৰ্ণ বেড লাক বুলিয়ে ক'ব লাগিব, কাৰণ মাছটো নেপালোঁ একো। সৰু কেইটামান পালোঁ আৰু, কিন্তু এনেকৈ মানে ডাঙৰ মাছ আৰু এনেকৈ নাই আৰু। তো এতিয়া ঘৰলৈ গৈ আছোঁ, ভাইটিয়ে আগতীয়াকৈ গ'লেই লমাৰি মোৰ মানে ভিডিঅ' উঠাই দিম বুলিকৈ লাজ কৰিছে। তো সেইকাৰণে এতিয়া ঘৰ গৈ লওঁ। আৰু মায়ে বনাই থৈছে ৰুটি খাই ল'ম, তাৰপিছত আপোনালোকক আকৌ লগ পাম। এইফালে মই ৰুটি খাই বৈ মেলি আজৰি হৈ গ'লোঁ। আৰু এতিয়া মই আহিছোঁ আৰু পিছফাললৈ। এইখন হৈছে আমাৰ বাগানখন, ঘৰতে যোনখন লাগি আছে। আৰু এইফালে এইখিনি চব ইমান ধুনীয়াকৈ ফুলি আছে। এইখিনি গেন্ধাই, এইফালে নাৰ্জী, তাৰপিছত আৰু দেখাইছোঁ ৰ'ব। তাৰপিছত এইবিলাক আগতে মই আগৰ ভিডিঅ'বিলাকত দেখাইছোঁ, এইবিলাক ধুনীয়া হৈ গ'ল। তাৰপিছত এইফালে এইখিনি ধুনীয়াকৈ ফুলি আছে। তাৰপৰা এইটোতো কচু গছৰ নিচিনা, এইটো চিনি পাইছেই। আৰু এইজোপা এনেকৈ অশোক হয়, বহুত ধুনীয়াকৈ ফুলিছিলে, কিন্তু এতিয়া মানে মৰহি মেলি এদাই হৈ থাকিলে গ'ল। তাৰপিছত এইজোপা কপৌ ফুল অকল বহাগত ফুলিব, এতিয়াতো একদম পূৰা ডাঙৰ হৈছে। আৰু এইপা নাৰ্জী ফুল ইমান ধুনীয়াকৈ ফুলি আছে, ইমান ডাঙৰ একদম হাউলি গৈছে, গধুৰ হৈছে। তাৰপিছত এইফালে এইখিনি একেই আৰু তাৰপিছত এইখিনি এনেকুৱাখিনি, সেইটো নাৰিকল পাতৰ নিচিনা আছে। তাৰপিছত এইখিনি পুলি ওলাইছে, এইখিনি গধূলি গোপালৰ পুলি। তাৰপিছত আৰু এইজোপা এইবিলাক কিবা বুলি কথনা নে কি বুলি কয়, এইখিনি আছে। সেইখিনি বহুত গধুৰ বহুত ডাঙৰ এইখিনি।
সেইখিনিয়ে আৰু এতিয়া এফালে আৰু পেহীয়ে লগাই আছে নেকি পৰ্দা লগাইছে ঘৰটো এনেকৈ চাফা কৰিছিলে এইবিলাক গোটেই মকৰা জালে লাগি আছে হাৰি ল'ব লাগিছিলে অঁ এইফালে গোটেইখিনি মকৰা জাল লাগি আছে এইখিনি হাৰি লোৱা তাৰপিছত এইখিনি লগাই আছে ময়ো লগাই মেলি দিওঁগৈ তেন্তে ভিডিঅ'টো চাই থাকক আৰু কি দেখাওঁ চাই থাকক আৰু এইফালে মই আহি মেলি ভিতৰত পালোহি আৰু মায়ে কি কৰিছে আপোনালোকক দেখাওঁ এইফালে মায়ে একদম পূৰা গজা গজা পিঁয়াজ একদম কাটি লৈছে এইবিলাক আৰু এইফালে আদা ইমান ডাঙৰ টুকুৰা তাৰপিছত ৰচুন গুচাইছে তাৰপিছত এইফালে ৰচুন গৈছে ন হয় নাই তাৰপিছত এইফালে এইখিনি ধনিয়া পাত আৰু একদম মানে চবৰে ফেভাৰিট এইটো ভোট জলকীয়া এইবিলাক আৰু আজি চলিব আৰু কি চলে তো ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু এইফালে মায়ে আজি একো নকয় পূৰা একদম হাঁহি পিঁয়াজ নহয় নহৰু কাটি আছে এইফালে মই আহি পাই গ'লোহি আৰু পেহীয়ে লগাই আছে এইফালে এখন হৈ গ'ল আৰু এইফালে লগাব আছে দৰ্জাত এইখিনি তো এতিয়া লগাই লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ আৰু এইফালে মই এতিয়া মানে ৰ'দ বিচাৰি যিটো সন্ধিয়া হ'বলৈ হ'ল জানো ক'ত ৰ'দটো থাকিব হ'লেও মানে কি হ'ল চুলি ধুই দিলোঁ আৰু সেইখিনি হেৰি ৰ'দত অলপ শুকুৱাওঁ বুলি ভাবিছিলোঁ মানে কিন্তু নহ'লগৈ আৰু তথাপিতো আৰু মানে কৈ দিওঁ যে মই আজিৰ পৰা আৰু ভিডিঅ' দিব নোৱাৰোঁ মানে বেলেগ একো নহয় আৰু আজিৰ পৰা ভিডিঅ' দিব নোৱাৰা কাৰণ হৈছে আমাৰ মানে এতিয়া যিহেতু আমি ফিফ্থ চেম পালোঁগৈ আৰু এতিয়া ফাইনেল আছে ডিচেম্বৰৰ 15 তাৰিখৰ পৰা সেইকাৰণে মানে এইকেইদিন ভিডিঅ' দিয়া নহ'ব আৰু এনেকৈ সদায়তো ভিডিঅ' দিয়া নহয় বাৰু কিন্তু যিমানখিনি দিব পাৰোঁ দিওঁ সেইকাৰণে মানে কৈ দিছোঁ আৰু আপোনালোকক যে কেলৈ ভিডিঅ' নিদিওঁ আৰু বাকী এই ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু কি হয় দেখাই থাকিম তো চাই থাকিব হেল্ল' এভৰিৱান আৰু এতিয়া আন্ধাৰেই হ'ল পূৰা আন্ধাৰ আৰু আমাৰ ভকত আহিবলৈ হৈছেগৈ আৰু এইফালে মানে মায়ে আগতীয়াকৈ আন্ধাৰে ওলাইছে মায়ে মানে আগতীয়াকৈ মানে চব বনাই মেলি থৈ দিওঁ বুলি কৈছে নহ'লে আকৌ মানে দেৰি হৈ যাব সেইকাৰণে মায়ে বনাই আছে তো আপোনালোকক দেখাওঁগৈ ব'লকচোন মায়ে কি বনাইছে পাকঘৰত বনাই আছে ব'লক আৰু এইফালে কলপাত মেলি থৈ দিছে ধুই মেলি আৰু এনেকৈ চাকি শলিতা তাৰপিছত আকৌ চূণ ধূপ আৰু এইফালে তামোল পাণ এইখিনি এনেকৈ থৈ দিছে আৰু এইফালে মায়ে ফ্ৰাই কৰিছে মাছ জুইত আৰু এদিকে এইখিনি হৈ গ'ল আন্ধাৰ দিছে এইখিনি হৈ গ'ল তাৰপৰা এইখিনি ফুলকবিৰ লগত বনাব এইখিনি ফুলকবি তাৰপিছত এইখিনি বিলাহী আৰু ইয়াত থুথনি খোৱা ধনিয়া কিবা কিবি আছে আৰু লাইক আছে তো ভিডিঅ'টো চাই থাকক আৰু সেইফালে এতিয়া মানে মাহঁতে বনাই আছে আৰু মাংস বনাব আছে আৰু সেইখিনি বনাব আৰু মানে কৈ দিওঁ যে আমাৰ নখোৱাটো মানে এনেকৈ সৰু সুৰাকৈ খাই দিয়া হয় আৰু এনেকৈ বেছি নিয়মটো কৰে পিঠাগুড়ি কল তেনেকেই দিয়ে মানে এনেকৈ ডাঙৰকৈ নাখায় আৰু আগতে খাইছিলে কিন্তু এতিয়া মানে এইবিলাক অৰ্ডাৰ সৰুকৈ লৈ লৈছে আৰু মানে 5 বছৰ 6 বছৰ মূৰত ডাঙৰকৈ পাতে আৰু বাকী মানে এনেকৈ সৰু সুৰাকৈ খাই থৈ দিয়ে 4-5জন ভকত মাতি কিনে তেনেকৈ খাই দিয়া হয় ন আৰু আজিও তেনেকৈয়ে খাব তো সেইকাৰণে মানে বেছি হাই হুলস্থুল নাই তো মানুহো তেনেকৈ কাকো মতাও নাই অকল ভকত কেইজনক মাতিছে আৰু তেনেকৈয়ে খোৱা হ'ব তো ভিডিঅ'টো চাই থাকক দেখুৱাওক আপোনালোকক মানে কেনেকৈ কি কৰোঁ আৰু এইফালে আমাৰ তিয়ক মানে মই আগৰ ভিডিঅ'কেইটাত দেখাইছোঁ যোনে চাইছে সিহঁতে গম পায় তো মানে এতিয়া মানে ইয়াৰ লগৰ যোনটো আছিলে তাক বেছি দিলোঁ সেইকাৰণে অকলশৰীয়া হৈ থাকিলে আৰু সেইকাৰণে ভিতৰতে থাকে সদায় হয় নাই তিয়ক তো ইয়াক আমি তিয়ক বুলি নাম থৈছোঁ এতিয়া শুই আছে ধুনীয়াকৈ মই উঠাই দিলোঁ শুই থাক শু নুশুৱ বেয়া পালোঁ এনেই দেখাই দিলোঁ আৰু আপোনালোকক ইমান মৰম লগাকৈ শুই আছোঁ মই আমনি কৰি দিলোঁ
আৰু ভকতসকল আহি পালেহি আৰু এতিয়া চাহ খাই আছে, চাহ দিছোঁ। তাৰপিছত নিয়মবোৰ কৰিব আৰু সেয়া লোৱাৰ পিছত হৈ যাব। তো এনেকেই 3জন ভকতৰ সৈতে আজি পিঠাগুড়িটো খুৱাই দিয়া হ'ব। ভিডিঅ'টো চাই থাকক। হেল্ল' এভৰিৱান, আৰু এতিয়া মানে আমাৰ নখোৱা শেষ হৈ গ'ল আৰু সকলোবিলাক দেখুৱাবলৈ নহ'ল আৰু অলপমান ভিডিঅ' কৰিছোঁ। তাৰপিছত সেৱা ল'লোঁ আৰু তেনেকৈ পিঠাগুড়ি দি মেলি আজি সকামখন ভালদৰে গ'ল। আৰু এতিয়া ভাত চাত খাই মেলিও আজৰি হ'লোঁ। আৰু এইফালে আমাৰ এই লুকাইছে পুৰা। তো হা কেলৈ আকৌ একো নহয়, একো নহয়, হাই এটা কৰি দিয়া অকল। ই একদম লাজ কৰি লুকাইছে। তো ভাবিছোঁ আজিলৈ ভিডিঅ'টো ইমানখিনিতে শেষ কৰি দিওঁ আৰু দীঘল নকৰোঁ আৰু বেছি। সেইকাৰণে এনেকৈ আৰু শেষ হ'ল। শেষ হৈ মেলি এতিয়া আমি শুবলৈ হ'লগৈ আৰু শুব লৈছোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু কি ক'ম, তেন্তে আজি ভিডিঅ'টো ইমানখিনিয়ে। তো আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আপোনালোকক বহুত সোনকালে। আৰু আশাত মানে মই নিজৰ ওপৰত বিশ্বাস কৰিছোঁ যে ইয়াতকৈ আৰু ভাল ভাল ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম এতিয়া। কাৰণ মই পুনে নতুনকৈ ইউটিউবত আহিছোঁ আৰু মানে সিমান ভালকৈ ভিডিঅ' এডিট কৰা বা কিবা কৰা সেইবিলাক সিমান ভালকৈ নাজানো। তো তেনেকৈ মানে এডিট কৰি মেলি ভিডিঅ'টো দিওঁ আৰু। তো সেইকাৰণে কিছুমান ভিডিঅ' এনেকুৱা হয় মানে এডিট কৰিবলৈ মানে থাকি গ'লে মানে কিছুমান বেয়া হয়, মাজতে কিবা কথা কোৱা তেনেকৈ থাকি যায়, নকওঁ। তো আপোনালোকে ছাপোৰ্ট কৰিব যাতে পিছলৈ মই আৰু বেছি ভালকৈ ভিডিঅ' বনাব পাৰোঁ। তো আজিলৈ ভিডিঅ'টো আৰু দীঘল নকৰোঁ, বেছিকৈ কথা কৈ দিছোঁ। তো আজিলৈ বাই বাই, আৰু আকৌ লগ পাই আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।